মোক চিনি পাইছে না সেইজনী কিন্তু ময়ে আৰু কেনেকুৱা একদম অৱস্থা বেয়া হেপী হলি হেনা 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 হেল্ল' এভৰিৱান ৱেলকাম টু চানি বৰগোহাঁই ইউটিউব চেনেল আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এতিয়া বাজিছে 10টামান তো বাহঁতি মানে শুই আছিলে চব বিচনা চিচনা চব ঠিক কৰিলে মইলে আৰু এইফালে এতিয়া চাহ তাহ খাবলৈ লৈছে আৰু কি আনিছে বাহঁতি এইফালে চব এতিয়া আজি হলি খেলিম আজি মোৰ ফালৰ পৰা আপোনালোকলৈ হেপী হলি আৰু আমি আজি দিনটোত কি কৰোঁ আপোনালোকক দেখাম ভিডিঅ'টো একেলগে চাই আৰু এইফালে আমি এতিয়া আজি চাহ খাইছোঁ বিস্কুট মিক্সাৰ এইখিনি বাহঁত চব বহি বহি চাহ খাইছে বোলে লুকাইছে লাজত আৰু সেইজনী বাজনী কাপোৰ মেলি আছে চাহ আৰু আমি এতিয়া হলি চলি খেলিবৰ কাৰণে ৰাস্তালৈ ওলাই আহিছোঁ আৰু আজি হলি হয় সেইকাৰণে আগন্তুক দিন যদি আপোনালোকৰ সদায় ভালে কুশলে যায় আৰু ভালে কুশলে থাকে এয়াই আজি মোৰ ফালৰ পৰা মানে হলি বহুত বেছি শুভেচ্ছা থাকিল আৰু আজি ঘৰখনত বহুত বেছি মিছ কৰিছোঁ কিন্তু যাব পৰা নাই চশমা লগাই লৈছোঁ কাৰণ চকুত সোমাই যাব পাৰে ন তো এতিয়া ৰাস্তালৈ যাওঁ কাক কি হেনাও ঠিক নাই ক'ত যাওঁ হেপী হলি স্বপ্নালী বাই ফালৰ পৰা চবকে হেপী হলি বুলি দি দিছে আৰু গোটেই ৰাস্তাত যোৱা মানুহখিনি আমি গোটেই হেপী হলি গৈ পাৰিছোঁ হেনুৱা চেনুৱা নাই আৰু এতিয়া আমি ক'ত গৈ আছোঁ এতিয়া আমি গৈছোঁ লগৰ এজনী ছাৰপ্ৰাইজ দিবলৈ গৈছোঁ হেপী হলি ফোন চোন কৰা নাই হয় না হেপী হলি হেনা কেনেকুৱা এইটো চাইডে Mamaji, papaji, dadaji. আৰু এতিয়া আমি বাক লগাই কেনে আহিলোঁ হলি চলি গোটেইখন লগাই দিলে মোকো লগালে ময়ো তাক লগাই চাগে আহিলোঁ আৰু পুৰা তামাম খুচি হয় নাই কেনেকুৱা লাগিছে আজি মজা ফুল এনজয় কৰিছোঁ এখন কালাৰৰ বেলেগ কিবা কিবি হৈ গৈছে এখন গোটেই চুলি তুলি ৰং সেই আপোনালোকে মোক আজি চিনি পাইছে নাই বাৰু সেইজনী কিন্তু ময়ে আৰু মানে আজি মোৰ ৰূপটো বেলেগতকৈ বেলেগ সঁচাকৈ মানে ৰঙা নীলা হালধীয়া গোবৰ চোবৰ গছকি পাইছোঁ বুলি ক'লেও বেয়া নহয় আৰু চশমাখন লগাইছোঁ গোটেই ৰঙা দেখিছোঁ দেখিছে আৰু ৰূপটো হলি তামাম মানিছোঁ আৰু দেই এতিয়া খোজকাঢ়ি গৈ আছোঁ ৰাস্তাত যাকে পাইছোঁ তাকে ধৰিছোঁ তাকে লগাইছোঁ মানে তিনি নাপাওঁ লগাব লাগে আজি দিনটো লগাই দিছোঁ হয় নাই বাৰু এয়া আৰু এতিয়া আমি গৈ আছোঁ ৰাস্তাত খোজকাঢ়ি গোটেই মানুহখনে য'তে পায় ত'তেই লগাইছে হলি কৰি এতিয়া আমি বৰ্তমান মিলন নগৰৰ পৰা গৈ আছোঁ চগিডিঙলৈ গোটেই খোজকাঢ়ি গৈ আছোঁ আৰু এখন বইজ স্কুলখন বন্ধ আজিতো বন্ধই হ'ব মানে আজি ক'বলৈ গ'লে আমি 10টা হয় নাই 10টাৰ পৰা মানে 12টা 1টা বাজিব অকল খোজে কাঢ়ি আছোঁ একো ৰাতিপুৱা অকল চাহ খোৱা আৰু একো খোৱা নাই আজি খোৱা হ'বনে নহয় সেইটো ঠিক নাই গম চম পোৱা নাই এখন গোটেই মানুহখন আহিছে হেপী হলি কৈ আৰু মই ৰাস্তাত এতিয়া আপোনালোকৰ কাৰণে ব্লগিং বনাই গৈ আছোঁ মোকতো আজি চিনি পোৱা নাই হ'বলৈ একদম ৰূপটো বহুতেই বেছি বেলেগ কিন্তু মই হয় দেই এজনী এই নিচা লগ এইটো নাকত ৰাম আৰু তাত গৈ এতিয়া কি হয় চাওঁ আৰু মানুহ আজি গাড়ী বহুতে বেছি ভিৰ বহুত বেছি আৰু এইফালে গাড়ী ঘূৰি আছে আৰু আমি খোজকাঢ়ি আহিলোঁ আৰু এতিয়া গাহৰি মাংস ল'বলৈ লৈছোঁ কাৰণ ৰাতিপুৱা একো খোৱা নাছিলোঁ ন এই সৰু দোকানখনৰ পৰা আমি সেইকাৰণে গাহৰি মাংস
লাগিছে কিন্তু উপায় নাই কিন্তু এতিয়া প্ৰথমবাৰ এনেকৈ মানে মই হোলী খেলিছোঁ আগতে ঘৰত থাকোঁতেতো ইমান নেখেলোঁ মানে কিন্তু এবাৰ ফাৰ্ষ্ট টাইম বহুত বেছি ভাল লাগিছে আজি খেলি আৰু আমি মাংস চাংসলৈ গৈ আছোঁ এয়া আমাৰ মাংস পূৰা আজি খাম ডকচি আৰু খাই কেনে আকৌ ভিডিঅ' চিডিঅ' বনাইছোঁ নহ'ব আৰু এইফালে মাইনা বা জুলি আছে ভাগৰ লাগিছে বুলি কৈ নিজে জুলি আছে আৰু এইফালে চব আগতকৈ বহুত ধুনীয়া কৰিলে বাৰু দেখিবলৈ বহুত বেছি ভাগৰ লাগিছিলে বাবে আমি চিলড্ৰেন পাৰ্কলৈ আহিলোঁ আৰু ইয়াত চবেই গোটেই মানে মোৰ যিকেইজনী বা আহিছিলে আমি 3জনী আহিছিলোঁ তো সিহঁতি খেলি আছে আৰু ময়ো অলপ ঝুলিছিলোঁ আৰু আগতকৈ বহুত ধুনীয়া কৰিলে চিলড্ৰেন পাৰ্কটো আৰু সৰু পোৱালি কেইটামানো আহিলে আমাক দেখি কেনে তো চবে এনেকৈ ঝুলিছে আৰু বহুত বেছি ভাল লাগিছে আৰু বাজনীয়ে কৈছে ফটো চটো মাৰি দিবলৈ এতিয়া ফটো চটো মাৰিম ফটো চটো মাৰি কেনে ৰুম যাম আৰু কি হয় আগলৈ ভিডিঅ'টো চাই থাকোঁ সেইবোৰ চব পোৱালিবোৰ খেলি আছে হোলী লগাই চব সেইফালে এইখিনি লাগি আছে আৰু এইফালেও আছে ল'ৰা ছোৱালীবোৰ সৰু ডাঙৰ চব আৰু মই এইখনত জুলিছিলোঁ কিন্তু তলত পানী আছে যে সেইকাৰণে আৰু এইফালে আমাৰ বাজনী সৰু হৈছে দেই আহিলে চুচৰি দিব এতিয়া আহি ৰুম পালোহি একদম অৱস্থা বেয়া ভৰিটোতো বেলেগ বিষাইছে এতিয়া মোৰ ভিতৰলৈ যাবলৈ সাধ্য নাই আৰু আমি এতিয়া গা চা ধুই আকৌ আপোনালোকক আকৌ আহিম মানে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিম চাই থাকক আৰু ভাল আৰু ন কেনেকুৱা এইফালে হোলী খেলি এইফালে বহা ষ্টাইল দেখোঁ অৱস্থা বেয়া আৰু এতিয়া আমি গা চা ধুলোঁ চবে গা চা ধুই মেলি চব মানে আজৰি হৈ গ'লোঁ আৰু কি হ'ল মানে মই যেতিয়া গাটো ধুই কিনে ৰুমলৈ আহিছিলোঁ তো তেতিয়া মোৰ বহুত বেছি ভাগৰ লাগিছিলে টোপনিও ধৰিছে মানে বহুত চকুবোৰ সোমাই গৈছিলে সেইকাৰণে বিছনাখন অলপ দেৰি পৰি দিছিলোঁ মই আৰু সেইকাৰণে চব্জি যেতিয়া বনাইছিলে আৰু ভাত চাত যেতিয়া বাঢ়িছিলে মানে মই তেতিয়া পাহৰি থাকিলোঁ ভিডিঅ'টো কৰিবলৈ সেইকাৰণে দেখুওৱা নহ'ল সেইকাৰণে বেয়া চেয়া নাপাব আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আজিলৈ বাই বাই